নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকৰ সৈতে আকৌ আহিছোঁ এটা নতুন ভিডিঅ' লৈ পিনি। আপোনালোকেতো দৈনন্দিন জীৱনত ফেচবুক মেছেঞ্জাৰ ব্যৱহাৰ কৰিছেই আপোনালোকৰ বন্ধু বান্ধৱীলৈ মেছেজ কৰিবলৈ। আপোনালোকে সেই ফেচবুক মেছেঞ্জাৰ দেখি পাই স্পনচাৰ্ড এডভাৰটাইজমেণ্ট কিছুমান আহি থাকে বা ফেচবুকতো আহি থাকে স্পনচাৰ্ড এডভাৰটাইজমেণ্টবিলাক। আপোনালোকে কেতিয়াবা সেই স্পনচাৰ্ড এডভাৰটাইজমেণ্টবিলাকক লৈ অলপ হ'লেও অসুবিধা অনুভৱ কৰিছে। সেই অসুবিধাটো দূৰ কৰিবলৈ কেনেকৈ আপুনি সেই স্পনচাৰ্ড এডভাৰটাইজমেণ্টবিলাক ৰিমুভ কৰিব পাৰিব পাৰ্মানেণ্টলি, তাকে আজি এই ভিডিঅ'টোত ক'বলৈ ওলাইছোঁ মই। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে প্ৰথমতে মেছেঞ্জাৰত যাব লাগিব। মেছেঞ্জাৰত গৈ আপোনালোকে ইয়াত দেখিব এইবিলাক যিবিলাক স্পনচাৰ্ড এডবিলাক আহি আছে, এইবিলাক আপুনি কেনেকৈ ৰিমুভ কৰিব পাৰিব পাৰ্মানেণ্টলি। প্ৰথমতে ফেচবুকত যাব। আপোনাৰ প্ৰফাইলত যাব। একাউণ্ট ছেটিঙত গৈ পিনি এড বুলি পাব, তাত ক্লিক কৰিব। দেখিছে গোটেই এডভাৰটাইজ ইয়াত আপোনালোকে দেখিছে এডখিনি আহি গৈছে। চি অল ইয়ৰ ইণ্টাৰেষ্ট কৰিব, তাত গোটেই এডভাৰটাইজমেণ্টখিনি আপোনালোকৰ আহিব। এইবিলাক আহি গ'ল দেখিছে আপোনালোকে। ইয়াত ফাৰ্ষ্ট অফ অল আপোনালোকে থ্ৰী ডটত ক্লিক কৰিব, ৰিমুভ ইণ্টাৰেষ্ট কৰিব। তাৰপিছত আকৌ এইটোত কৰিব, থ্ৰী ডটত ৰিমুভ ইণ্টাৰেষ্ট কৰিব। এনেকৈ আপোনালোকে গোটেইখিনি ৰিমুভ ইণ্টাৰেষ্ট কৰি ল'ব। তাৰপিছত আপোনালোকে এড ছেটিঙত যাব। ইয়াত তিনিটা ভাগ দিছে। প্ৰথমতে আপুনি প্ৰথমটোত ক্লিক কৰিব। কণ্টিনিউ কৰিব। এইটো এলাউ হৈ আছে, এইটো আপোনালোকে নট এলাউড কৰি দিব। তাৰপিছত ছেভ কৰিব। তাৰপিছত ছেকেণ্ডটোত যাব। তললৈ আনিব, এইটো ইয়েছ হৈ আছে, এইটো ন' কৰি ল'ব। তাৰপিছত বেক কৰিব। 3 নম্বৰটোত যাব। এইটো তললৈ আহি পিনি অনলি মাই ফ্ৰেণ্ডছ আছে, এইটো ন' 1 কৰি ল'ব। তাৰপিছত বেক কৰিব। তাৰপিছত হাইড এড টপিক আছে, তাত ক্লিক কৰিব। ইয়াতো তিনিটা ভাগ আছে। প্ৰথমটোত ক্লিক কৰিব, পাৰ্মানেণ্টলি কৰিব। এই ছেইম প্ৰচেছ গোটেই তিনিটাতে কৰি ল'ব। তাৰপিছত বেক কৰিব আপোনালোকে। তাৰপিছত ফেচবুক এপটো মিনিমাইজৰ পৰা উৰাই দিব। তাৰপিছত আপোনালোকে ফোনটো ৰিষ্টাৰ্ট কৰি ল'ব। ৰিষ্টাৰ্ট কৰা হৈ গৈছে মোৰ। তাৰপিছত আপোনালোকক মই আকৌ মেছেঞ্জাৰ এপটোত গৈ দেখাম। তাত কোনো ধৰণৰ এডভাৰটাইজমেণ্ট আপোনালোকে দেখিবলৈ নাপায়। তাৰপিছত মেছেঞ্জাৰ এপটো অ'পেন কৰিব। ইয়াত আপোনালোকে দেখিছে কোনো ধৰণৰ এডভাৰটাইজমেণ্ট নাই। মই আপোনালোকক তললৈকে দেখাইছোঁ, দেখিছে আপোনালোকে। আৰু আপোনালোকে ভাবিব পাৰে এইটো ইণ্টাৰনেট কানেকশ্যন অফ হৈ আছে কাৰণে বুলি। এইটো আপোনালোকে চাব পাৰে, ইয়াত দেখাই আছে ইণ্টাৰনেট কানেকশ্যন অন আছে, জিঅ' 4G কাম কৰি আছে। এনেকৈ আপোনালোকে আপোনালোকৰ মেছেঞ্জাৰত আহি থকা বা ফেচবুকত আহি থকা এডভাৰটাইজমেণ্টবোৰ পাৰ্মানেণ্টলি ৰিমুভ কৰিব পাৰিব। ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰিব, আগলৈ যাতে মই ভিডিঅ' দিলে পোনপ্ৰথমবাৰৰ বাবে আপোনালোকে চাব পাৰে।